নমস্কাৰ সকলো ভালে আছেনে? হেল্ল' মই যোৱা আজি 4 দিন ধৰি ডুবাইত আছিলোঁ। খুব গৌৰৱত কৈছোঁ, ডুবাইবাসীৰ আগত অসমৰ ঢোল কি, অসমৰ লোকগীত কি, অসমৰ নেগেৰা কি, খোল কি, গোটেই ডুবাইবাসীৰ আগত খুব দপদপাই গৌৰৱত চিনাকি কৰাই দিছোঁ আমি অসমৰ বুলি। আমাৰ সেই উদ্দেশ্যলৈ গোটেই বিভিন্ন অঞ্চল, বিভিন্ন ভাৰতৰ জেগা, বিভিন্ন দেশত আমি গৈ থাকোঁ। একমাত্ৰ এটাই উদ্দেশ্য, অসমৰ লোকগীত যাতে বাহিৰা অনা অসমীয়া জানিব লাগে, তাহাঁতি যাতে অসমৰ ঢোলটো চিনি পায়, তাহাঁতি যাতে অসমীয়া জাতিটো কি তাহাঁতি যাতে চিনি পায়, সেই উদ্দেশ্যলৈ সদায় আগবাঢ়ি গৈ আছে। আমাৰ কাৰণে এবাৰ হাত চাপৰি লাগে আৰু নিজৰ কাৰণে হাত চাপৰি দিয়ক। মই দেখিছোঁ আহি পেলাই ৰৈ আছোঁ, ইমান ধুনীয়া মানে বৰষুণৰ বতৰ আপোনালোকে যে আছে এনেকৈ, তাৰ বাবে ধন্যবাদ। আৰু দুআষাৰ কওঁ প্ৰতিধ্বনিৰ কথা, আচলতে যদি এনেকুৱা ৰাইজৰ আগত নকওঁ, বিশেষকৈ বোকাখাটত আহি মোৰ ভুল হ'ব। প্ৰথমতে যে দেখিছে আমি গোটেই সৰু ল'ৰা ছোৱালী, মই যা যোৱা বছৰ ইঞ্জিনিয়াৰিং কৰি ওলাইছোঁ। এজন মানুহ অসমৰ, খুব গৌৰৱত কওঁ, তেখেতৰ সান্নিধ্য লাভ কৰিছিল আৰু সেইজন সকলোৰে মৰমৰ জুবিন দাৰ কাৰণে হাত চাপৰি লাগে। যেতিয়া সৰু তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী গৈ পেলাই গুৱাহাটীলৈ আহোঁ। চ' জুবিন দাৰ যেতিয়া এনেকৈ পাইছিল যে তই ঢোল বজাওঁ নেকি, তেখেতৰ এখন ইনষ্টিটিউশ্যন আছিল, অনুষ্ঠান এখন আছিল যাৰ নাম অভিনয়া। তাতে অভিনয় আৰম্ভ কৰি পেলাই অভিনয়ৰ জগতৰ সোমাই সেই জুবিন দাই মোক পালে। আৰু যেতিয়া জুবিন দাৰ লগত গোটেই অসমখন ঘূৰিলোঁ, ভাৰতৰ বিভিন্ন মঞ্চত যাওঁ আৰু বাহিৰৰ মানুহ কিছুমান লগ পোৱা, বিভিন্ন লোককৃষ্টি লোকনৃত্যৰ লগত জড়িত মানুহ আমাৰ নিচিনা, তাহাঁতি সোধে যে চিৰঞ্জীৱ অসমত অকল ঢোলেই বজে নেকি, অসমত অকল ঢোল বজে নেকি? নবজে। আমি অসমখন বহুত চহকী, লোকগীত, লোকবাদ্য, সাহিত্য, সংস্কৃতিত বহুত চহকী গোটেই ভাৰতত। চ' তেতিয়া এটা প্ৰশ্ন বুকুত খুন্দিয়াইছিল আৰু জুবিন দাক কৈছিলোঁ, মই ডিব্ৰুগড়ৰ পৰা আহি আছিলোঁ ফ্লাইটত, যে দাদা যিহেতু আপোনাৰ লগত ঢোল বজাই অসমত সুনাম বুটলিছোঁ, কিন্তু আপুনি মই যদি এটা অসমত এনেকুৱা দলৰ সৃষ্টি কৰোঁ য'ত বিভিন্ন লোকগীত, লোকবাদ্য থাকে, য'ত প্ৰত্যেকটো অসমীয়া বোল থাকে, গান থাকে আৰু অসমীয়া স্বাভিমান লুকাই থাকে, আৰু সেই দলটো যদি আমি ইণ্টাৰনেশ্যনেল লেভেলত গৈ পেলাই চিনাকি কৰাই দিব পাৰোঁ, অসমতকৈ আৰু আমাতকৈ তাতকৈ আৰু অসমৰ কাৰণে গৌৰৱৰ কথা একো হ'ব পাৰে। সেই উদ্দেশ্যলৈ আগবাঢ়িছোঁ, আশীৰ্বাদ কৰক। হাত চাপৰি বিচাৰিছোঁ এই মঞ্চত। আমাৰ আজি অন্তিমখন অনুষ্ঠান এই বছৰ, আৰু কাইলৈৰ পৰা অনুষ্ঠান হ'ব, চবেই ভাগৰি আছে, ময়ো বহুত ভাগৰি আছোঁ। আশীৰ্বাদ বিচাৰিছোঁ, খুব জোৰে হাত চাপৰি। আৰু গোটেই বোকাখাটবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰম্ভ কৰিবলৈ ওলাইছোঁ প্ৰতিধ্বনি। ये दिया हो
হেল্ল' সকলোকে হাত চাপৰ বিচাৰিছোঁ বেয়া পাইছে নেকি বুজি বেয়া পালে খুব চৌকি এনে লাগে আশীৰ্বাদ বুলি লওক সামৰিব ওলাইছোঁ এই বছৰ বিহুৰ আচলতে বিহুৰ অন্তিমখন অনুষ্ঠান বোকাখাটত আমাৰ এই প্ৰতিধ্বনি আশীৰ্বাদ বিচাৰিছোঁ সুদূৰ টংলাৰ পৰা আহিছোঁ যদিও মই গুৱাহাটীত থাকোঁ কিন্তু ঘৰ মোৰ টংলাত এটাই উদ্দেশ্য আৰু খুব গৌৰৱত কওঁ বয়স বেছি হোৱা নাই গোটেইকেইদিন পঢ়ি আছোঁ মোৰ মুঠে 26 বছৰ বুঢ়া হোৱা নাই কিন্তু দেই বুঢ়া বুলি কৈছোঁ এটা উদ্দেশ্য আজি জুবিনদাৰ লগত ঢোল বজাই মই ঘূৰিব পাৰিলোহেঁতেন বহুতে কয় যে তুমি চিৰঞ্জীৱ জুবিনদাক এৰিব নালাগিছিল কিন্তু জুবিনদাক মই এৰা নাই বা জুবিনদাই মোক এৰা নাই জুবিনদাৰ কাৰণে আজি এই জন্ম হ'ল আজি যদি জুবিনদা নাথাকিলেহেঁতেন মা দেউতা নাথাকিলেহেঁতেন এইখন মঞ্চ আজি আমি আপোনালোকৰ আগত প্ৰতিধ্বনি নাথাকিলোহেঁতেন আমাৰ কাৰণে কবি হাত চাপৰি এটা উদ্দেশ্য অসমৰ ভাষা অসমৰ সাহিত্য সংস্কৃতি অসমৰ লোকগীত লোকবাদ্য লোকনৃত্য ইণ্টাৰনেশ্যনেলত দব দবাই ক'ব পাৰিম যাতে আমি অসমৰ পৰা আহিছোঁ বুলি অসমৰ কাৰণে জয় অসম জয় অসম জয় অসম চিনাকি কৰাই দিওঁ মোৰ ভুল হ'ব যদি নকৰোঁ ব্যক্তি সৰুতে কোবাইছিল ঢোল শিকাইছিল তবলা শিকাইছিল স্কুললৈ লৈ গৈছিল মাৰিছিল মৰম কৰিছিল মোৰ দেউতা যিহেতু জীয়াই থাকোঁতে লগত আছে মই ফুৰিছোঁ দেউতাৰ পৰা শিকিছোঁ আশীৰ্বাদ কৰক এয়া অন্তিমটো অনুষ্ঠান প্ৰতিধ্বনি সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা হাত চাব লাগে সামৰিব ওলাইছোঁ প্ৰতিধ্বনি